অন্য এটা নতুন ভিডিঅ'ত আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজিলৈ আহিছোঁ আপোনালোকৰ মাজলৈ মই কিছুমান ধুনীয়া ধুনীয়া কম দামতে পোৱা যোৰা 400 আৰু 500 টকা তেনেকুৱা দামৰ যোৰা লৈ আহিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। শেষত চাই পিনি কমেণ্ট কৰিব কেনেকুৱা পালে চাই, আৰু লগতে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু মই ভাবিছোঁ লাহে লাহে মই এনেকৈ আপোনালোকক কেছ অন ডেলিভাৰী দিবলৈ চেষ্টা কৰিম আৰু দিম বুলি ভাবিছোঁ। গতিকে চাই থাকিব, ভিডিঅ'বোৰ চাই থাকিলে পিছত গম পাব যে মই কেতিয়া কেছ অন ডেলিভাৰী দিব পাৰিম। আৰু দিব পাৰিলে মই ভিডিঅ'তে কৈ দিম আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। বলক এতিয়া আৰম্ভ কৰোঁ। এইখিনি প্ৰথম 500 টকীয়া যোৰা দেখাবলৈ লৈছোঁ। এইখিনি 500 টকাতে দি আছোঁ কম দামত, ধুনীয়া ধুনীয়া যোৰা। এইযোৰ অলপ বেঙুনীয়া নিচিনা ৰংটো। এইযোৰ এনেকুৱা মাজৰখিনি এনেকৈ বুটা আছে, ক'লা ৰঙৰ ক'লা ফুল কৰিছে কাপোৰযোৰ। আৰু ইয়াৰ মাজতে বগা বগা, মাজত বগা দিছে। এখন চাদৰখন আছিলে। আৰু এইখিনি পতিখিনি খুব ধুনীয়া লাগিছে। এইখিনি পতি আছিলে। এখন চাদৰৰ, এখন মেখেলা। মেখেলাখন এখন এনেকুৱা, ব্লাউজৰ পিচটো আছে। ব্লাউজৰ পিচটো এনেকুৱা হ'ব, এনেকৈ ফুল থাকিব সৰু সৰুকৈ, ক'লা ক'লা বুটা আছে এনেকৈ মাজে মাজে সৰু সৰু। এইযোৰৰ দাম 500 আছিলে। আৰু এইযোৰ 500 টকা যোৰা। এইযোৰ ভাটৌ ৰঙৰ, এখন চাদৰখন। এইযোৰ কাপোৰৰ চাদৰ এখন। এলাইন দিছে এনেকুৱা চিয়াঁহী কালাৰ সূতা ফুল, আৰু এলাইন দিছে এয়া বগা। এইটো মাজত এনেকৈ আছে। এইটো আগটো, আচলটো এইটো ওচৰৰ পৰা দেখাই দিছোঁ। আৰু এইখিনি পতিখিনি আছিলে। পতিখিনি এয়া। এখন চাদৰখন। এইযোৰ কাপোৰ দামো আছিলে 500 টকাই। আৰু এখন মেখেলা তাৰ লগত। মেখেলাখন আগৰখনৰ নিচিনা একেই হ'ব। এইখন মেখেলাখন থাকিব, আৰু লগতে ইয়াত ব্লাউজৰ পিচটো থাকিব। ব্লাউজৰ পিচটো মেলি নেদেখাওঁ, একেই হ'ব, মাজত বুটা লগা। এইযোৰৰ এখন চাদৰখন। এইযোৰ এয়া চাদৰৰ মাজত এনেকৈ বুটা, এয়া গুণা আৰু বগা এনেকৈ এলাইন গুণা, এলাইন বগা এনেকৈ দিছে। তাৰপিছত আচলটো হ'ল এইটো, এয়া ফ্ৰণ্টত 2 লাইন ফুল আছে। তাৰপিছত এয়া আগটো। তাৰপিছত এইখিনি পতিখিনি সৰু সৰুকৈ দিছে, ভাল লাগিছে পতিখিনি দেখিবলৈ। এইযোৰ দামো আছিলে 500 টকা। আৰু এইখন তাৰ লগত মেখেলাখনতো বেছি ফুল নাই, চিম্পুল, ভাল লাগিছে। আৰু এয়া এইটো ব্লাউজৰ পিচটো। এইযোৰ আকাশ ৰং নহয়, আজা ৰং। এয়া এইযোৰ এনেকুৱা, একেবাৰে মেলি নেদেখাওঁ বুলি ভাবিছোঁ, কিমান মেলি থাকিম। একেই কাপোৰ, অকল কালাৰ বেলেগ। এইযোৰ এনেকুৱা ফুল আছে। এইখিনি পতিখিনি এনেকুৱাই থাকিব। এইখন মেখেলা তাৰ লগত একে দামৰ, এইখিনি 500 টকা। এখন মেখেলা, আৰু এইফালে এইটো ব্লাউজ পিচটো এইটো। আৰু তাৰ লগত আকাশ ৰঙৰ একেবাৰে একেই, ইমান নেদেখাওঁ আৰু মেলি। গোটেইখিনি একেই হ'ব, ফুলে চুলে চব একেই, অকল কালাৰটো এনেকুৱা। এইযোৰ আকাশ ৰং। এইযোৰ 500 টকাই, একে দামৰ কাপোৰ। এইযোৰ ফুলৰ ডিজাইনটো অলপ বেলেগ, সেইকাৰণে এইটো মেলি দিছোঁ। কাপোৰযোৰ এইযোৰ বৰ ধুনীয়া, কোমল, গৰমত পিন্ধি খুব ভাল লাগিব। এই এছ কালাৰ কাপোৰ। এয়া এনেকৈ মাজত বুটা দিছে, বগা এলাইন, ৰঙা এলাইন, আৰু চিয়াঁহী কালাৰ এলাইন। এয়া ঘনঘনকৈ বুটা আছে চাদৰখনত গোটেই। এইটো আগটো। আচলটো বৰ বেছি ডাঙৰ নহয়, ইমানটোৱে থাকিব। এইযোৰ কাপোৰৰ দামো 500 টকাই, একেই দাম। কাপোৰযোৰ কিন্তু অলপ বেছি কোমল। এইখিনি থাকি এইযোৰহে। এইখিনি পতি, ওচৰৰ পৰা দেখাই দিছোঁ পতিখিনি। এইখন মেখেলা তাৰ লগত। এইখন মেখেলা ইমানেই হ'ব, ফুল আৰু বেছি নহয়। ব্লাউজৰ পিচটো এইটো
ব্লাউজ সেইযোৰ লগত একেবাৰে একেই এইযোৰ যেনিবা কালাৰটো বেলেগ একেই হ'ব ইমান নেমেলোঁ এতিয়া মাজত তাত যেনিবা ৰঙা বুটা আছে ইয়াত সেউজীয়া আছে আৰু লগত একেই চব এইযোৰ এখন চাদৰ এখন মেখেলা এনেকৈ পিন্ধি দিলে খুব ভাল লাগে এই ৰংটো মানুহক খুব ধুনীয়া লাগে এইযোৰ আছে অকণমান বেঙুনীয়া টাইপ ফুলৰ ডিজাইন চব একেই অকল মাজৰ কালাৰ বেলেগ আৰু মাজৰ বুটা বেলেগ ৰং বেলেগ বুটা ৰং এয়া এইযোৰ মেখেলা মেখেলাখন আৰু এইফালে আছে ব্লাউজ এইযোৰ কাপোৰ কোমল অলপ বেছি ভাল আৰু আছে এইযোৰৰ কালাৰটো ইমান ভাল ভাল এখন চাদৰখন ৰংটো ইমান ধুনীয়া কাৰণে মই কাপোৰযোৰ মেলিলোঁ গাত লৈ চাওঁ বুলি এয়া মাজত এনেকৈ আছে আগটো মাজত সৰু সৰুকৈ এয়া মীনা হোৱা নিচিনা হৈছে এইখন চাদৰখন আছিলে সেইখিনি প্ৰতিখিনি আৰু এযোৰ এছ কালাৰ আছে এইযোৰ এনেকৈ পিন্ধি দেখাই দিছোঁ চাদৰখন আগৰযোৰৰ নিচিনা নহয় অলপ ফটো বেলেগ এইকেইযোৰ 450 টকা আগৰখিনি আছিলে 500 টকা যোৰা এতিয়া এইখিনি হ'ল 450 টকা যোৰা এইটো হ'ল আগটো আচলটো এইখিনি এনেকুৱা প্ৰতিখিনি ইয়াতে আছে প্ৰতিখিনি এইখন চাদৰখন আছিলে আৰু এখন মেখেলাখনো একেই থাকিব নেমেলোঁ গতিকে এইখিনি 450 টকা হ'ব আৰু এইযোৰ চিয়াহী ৰঙৰ চাদৰ মেখেলা একেলগতে আছে মেলিবলৈ দিগদাৰ হ'ব এতিয়া আগৰযোৰ নিচিনা একেই গতিকে নেমেলোঁ চাদৰখনৰ মাজত এনেকৈ বুটা থাকিব গোটেই চাদৰখনতে তাৰপিছত আগটো হ'ল এইটো আগটো ব্লাউজৰ পিচটো এনেকুৱা ব্লাউজৰ পিচটোত এইটো পতি থাকিব গোটেই চাদৰখনতে এনেকুৱা পতিয়ে হ'ব আৰু ব্লাউজৰ পিছত এনেকৈ মাজত বুটা থাকিব চাদৰখনতো মাজত বুটা থাকিব এইযোৰ কাপোৰ সেই একেই দামৰ 450 টকাৰে আছিলে আৰু এইযোৰ আছে 450 হালধীয়া ৰ'দত অলপ বেয়া লাগে কিন্তু এনেই হালধীয়া ৰংটো মই ভাল পাওঁ এইযোৰ হালধীয়াত সেউজীয়া আৰু এয়া বগা অলপ বগা নিচিনা গুণাৰ নিচিনা কালাৰটো এনেকুৱা হৈছে এইযোৰ একেই নেমেলোঁ সেইটো কাৰণে এইযোৰৰ দামো সেই 450 টকা একেই দাম আৰু এইযোৰ আছে এইযোৰৰ ফুলটো অলপ বেলেগ চকলেট কালাৰৰ চিম্পুল চাদৰখনৰ মাজৰখিনি এনেকুৱা এইখন মেখেলাহে আছিলে মেখেলাখন মেলিলোঁ দেখাই দিওঁ এয়া এইটো ব্লাউজৰ পিচটো ওচৰৰ পৰা দেখাই দিছোঁ ফুলটো এইটো ব্লাউজৰ পিচ আৰু মেখেলাখনত এনেকৈ থাকিব এয়া ইমানখিনিলৈকে ফুল আছে প্ৰতিখিনি পতি একে কালাৰৰ ফুল হোৱাৰ কাৰণে ফুলখিনি ইমান ধৰিব পৰা হোৱা নাই চাদৰখন এনেকৈ গাত লৈ দিছোঁ এয়া মাজত এনেকৈ বুটা বৰ বেছি ষ্টাইল নাই সেইটো কাৰণে নেমেলোঁ কাপোৰযোৰ এয়া এনেকৈ মাজত বুটা দিছোঁ চাদৰ সেইখিনি 450 টকাৰে যোৰা এইযোৰৰ ৰংটো এনেকুৱা আনকমন কালাৰ এযোৰ ভাল লাগিছে ৰং বগা মানুহ খুব ধুনীয়া লাগিব এইযোৰ ফুলখিনি এনেকুৱা অলপ পাতলকৈ আছে ফুলবোৰ সিমান নোৱাৰে এইটো আচলটো একেবাৰে চিম্পুল সৰু আৰু এইখিনি পতি আৰু এখন মেখেলাখনে নেমেলোঁ এনেকৈয়ে থাকক
দেখিলেই ওপৰতে কালাৰটো কেনেকুৱা আৰু ফুল কেনেকুৱা। আৰু দুযোৰমান আছে কটন যোৰা, একেবাৰে মেলি নেদেখাওঁ কাপোৰযোৰ, মই পিন্ধি থকাযোৰ নিচিনা একেই। ইয়াৰ লগৰ যোৰা এইযোৰৰ দাম হ'ল 400 টকা। এয়া এনেকৈ থুপি বন্ধা আছে চাদৰখনত। এইখিনি প্ৰিণ্টেড যোৰা হয়, প্ৰিণ্টেড যোৰা যদিও এইখিনি কালাৰ নাযায়, পিয়'ৰ কটন, একেবাৰে পিয়'ৰ কটন। এয়া মাজত এনেকৈ ফুল আছে, গোটেই চাদৰখনতে এনেকুৱা ফুল, আগ বুলিবলৈ একো নাই মানে, চব এনেকুৱা। ব্লাউজৰ পিচটো নাই, মেখেলা এইবোৰ যোৰা এতিয়া মই খুব বিক্ৰী কৰি আছোঁ। মেখেলাখন আছে, এয়া মেখেলা মেখেলাত মানে ফুলটো ধৰক ইমানলৈকে থাকিব, ওপৰখিনি বগা। এইযোৰৰ লগত একেবাৰে একেই, মই নেমেলোঁ। এইযোৰ কালাৰটো এনেকুৱা ধৰিব পাৰিছে নহয়, ফুলখিনি এনেকুৱা হ'ব, ফুল চবতে একেই থাকিব। মই অৰেঞ্জ কালাৰ এযোৰ পিন্ধি আছোঁ, অৰেঞ্জৰ ফুল থকা। এযোৰ হেলাই ৰঙৰ নিচিনা অলপ, এয়া ওচৰৰ পৰা দেখাই দিছোঁ, এইটো এনেকুৱা হ'ব। এইখিনি দাম 400 টকা। এইযোৰ ৰঙা হৈছে, এয়া টুপিখিনি দীঘল ধুনীয়াকৈ বান্ধি দিছে। টুপিখিনি এৰি যোৱা চান্স নাই, টুপি এইখিনি কিন্তু একেবাৰে ধুনীয়া। এইযোৰ বেঙুনীয়া হৈছে, আৰু চাদৰ দুখনমান আছে, সেইকেইখনো দেখাই দিম বুলি ভাবিলোঁ। চাদৰ দুখন হ'ল 350 টকা। এইখিনি অকল এক্সট্ৰা চাদৰ, চিংগুল চাদৰ এইখিনি এনেকুৱা ৰঙা, এইটো যোৰটো ৰঙা, মাজত বুটাটো এনেকৈ সৰুকৈ ধৰিব পাৰিছে নিশ্চয়। এয়া এইটো আচলটো, এইখন চাদৰত টুপি বন্ধা আছে, আৰু যিকেইখন আছে বাকীকেইখনত টুপি নাই। ইয়াত থকা মই বহুত বিক্ৰী কৰিলোঁ এনেকুৱা চাদৰ, এতিয়া বিক্ৰী কৰি আছোঁ। ফুলটো চবতে বেলেগ বেলেগ, এয়া চিলাইখিনি একেই যদিও এইটো ফুল বেলেগ আৰু এইটো ফুল বেলেগ। আৰু আগৰখন ৰঙা আছিলে মই দেখুওৱা চাদৰ, আগৰ ফুলটো বেলেগ আছিলে ইয়াৰ, আৰু ইয়াৰ ফুলটো বেলেগ। সেইটো কাৰণে ফুলকেইটা দেখাই দিছোঁ, চাদৰখন নেমেলোঁ। আজি দেখাবলগীয়া কাপোৰ ইমানখিনিয়ে আছিলে। মোৰ আজি বেছি কাপোৰ নাছিলে কাৰণে মোৰ দেখাবলৈ মন নাছিলে, ভিডিঅ' বনাবলৈও মন নাছিলে। কিন্তু বহুত দিন হ'ল যে ভিডিঅ' বনোৱা নাই, দিয়া নাই, সেইটো কাৰণে আপোনালোকৰো চাগে বেয়া লাগিছে মোৰ ভিডিঅ' চাবলৈ নাপায়। সেইটো কাৰণে এটা বনাই দিলোঁ চুটিকৈ, চাব বুলি আশা ৰাখিলোঁ চবেই, আৰু লগতে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'বোৰ চাই লগতে শ্বেয়াৰ কৰি দিলে ভাল লাগে, ভিউজ বাঢ়ে তেতিয়া। আৰু সেইটো কাৰণে চবকে ৰিকুৱেষ্ট কৰিছোঁ, মোৰ ভিডিঅ'বোৰ চাই লগতে শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। কমেণ্টো কৰিব কেনেকুৱা পাইছে, আৰু লাইক কৰিব বুলি আশা ৰাখিলোঁ বিশেষকৈ। গতিকে আজিলৈ আহিছোঁ, নমস্কাৰ।